BPF, BJP, EVPL সম্পূৰ্ণ এটা ষ্ট্ৰেটেজিকেলি তেওঁলোকে প্লেনিং কৰি আগবাঢ়ি আছে। আজি EVPL অলৰেডি যে বিজেপিৰ লগত এটা আণ্ডাৰষ্টেণ্ডিং বা এলায়েন্স আছিল বা EVPL টোটেলি বিজেপি বেকআপ কৰিছে এই কথাটো বহুত আগতে এক্সপ'জ হৈ গৈছিল। আৰু সেইটো কাৰণে বিজেপি মানুহখিনিও জানে যে ইয়াত কিছু ভোট যে EVPLলৈকে নাহে, বিশেষকৈ নম্বৰ ভোটত তেওঁলোকে কনফাৰ্ম। সেইটো কাৰণে তেওঁলোকৰ দুটা পলিচি আছে। প্ৰথম বিজেপি যিমান ভিতৰলৈকে সোমাব তেওঁলোকে জানে যে ইয়াত তেওঁলোকে বৰ ভোট এটাও নাপায়, কাৰণ ৰঞ্জিত দাসে অলৰেডি কৈ দিছে যে BTC বাহিৰৰ মানুহখিনি তেওঁলোকৰ লগত আছে, কিন্তু ভিতৰখিনি থকা বুলি কোৱা নাই। গতিকে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে বাকী আধা যিবিলাক নম্বৰ আছে তেওঁলোকক যাতে বিজেপি টানিব পাৰে, কাৰণ কিছু লোকৰ আমাৰ বিজেপিৰ প্ৰতি এটা অন্ধমহ এটা আছে, নোহোৱা নহয়। ভাৰত বা অসমৰ প্ৰেক্ষাপটত তেওঁলোকে বিজেপিক অলপ মানে লাইক কৰে। আৰু যিহেতু বিশেষকৈ মাইনৰিটিকে আদি কিছু যিখিনি এণ্টি বিজেপি ভোট আছে বেচিকেলি, সেই ভোটখিনি যাতে যিহেতু EVPLলৈকে নাহে সেইখিনি যাতে হাগ্ৰামালৈকে যায়, এইটো এটা কাৰণে পলিচি আছে। কিন্তু আমি এটা কথা জানো যে BJP, BPF, EVPL এতিয়া এটা মুদ্ৰা এপিঠি এপিঠি। আৰু তেওঁলোকৰ এটাই ভয় যে যদি কিবা কাৰণত গণৰক্ষা পাৰ্টি, অৱৰক্ষা পাৰ্টি সমৰ্থিত কেন্দ্ৰবিলাক জিকি যায়, তেওঁলোকে যদি চৰকাৰ বনায় হয়তো 21ৰ যিটো অংক তেওঁলোকৰ তাত খেলি মেলি হৈ যাব। কাৰণ বিজেপিৰ কথা ক্লিয়াৰ, 21ত BTD কেন্দ্ৰিক যিখিনি সমষ্টি আছে সমস্তখিনি তেওঁলোকক লাগে। সেইকাৰণে এফালে EVPL আৰু যদি BPFক যদি কিবা কাৰণত ঠেলি তেওঁলোকে 21লৈকে মহাগঠবন্ধনলৈ ঠেলি দিব পাৰে, তাৰ পৰা যদি 4-5টা ছিট লৈ আহিব পাৰে, তেতিয়াহ'লে তেওঁলোকৰ অংকটো ক্লিয়াৰ হৈ গ'ল। কাৰণ এইবাৰ 64 যিটো মেজিক মানে সীমা আছে 21ৰ এছেম্বলিত, এইটো কোনেও কিন্তু পাব বুলি আজিলৈকে নিশ্চিত নহয়। আৰু সেই ক্ষেত্ৰত BTCৰ 12ৰ পৰা 17টা ছিট যিকেইটা আছে সেইকেইটা কিন্তু সম্পূৰ্ণ গুৰুত্বপূৰ্ণ হ'ব। আৰু মই BTCবাসী বা আমি কোকৰাঝাৰ MP এটা কথাই কওঁ যে যিহেতু 19ত তেওঁলোকে একে পলিচি একে ষ্ট্ৰেটেজি লৈছিল, মই কৈছোঁৱে যে অসমত এতিয়া বা নৰ্থ ইষ্টত ক্ষমতাৰ বা ৰাজনীতিৰ এটা এপিচেণ্টাৰ আছে, এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে তেওঁলোকে সমগ্ৰ পলিচি কিন্তু এটা জেগাৰ পৰা হয়। যোৱা 19তো আমাৰ ভোটটো ডিভিজনৰ কাৰণে তেওঁলোকে বহু পলিচি কৰিছিল, আৰু সেই পলিচিবিলাকে তেওঁলোকে ইয়াত কৰি আছে। তাৰে হয়তো 2-এটা নতুন পলিচি আছে, যিখিনি কথা হয়তো মই আপোনালোকক আজি ক'ব নোৱাৰিম, কিন্তু ইলেকশ্যনৰ পিছত কৈ দিম যে ইয়াত ক'ত ক'ত কি আছে। হিমন্তই হেগ্ৰামাক জেলত ভৰোৱাৰ কথা কৈছে, দুৱাৰে বাকযুদ্ধ আৰম্ভ হৈছে। চাওক, ইয়াত মানে হিমন্ত চাহাবে ক্লিয়াৰলি কৈছে যে অসম চৰকাৰৰ 1000 কোটি টকা তেওঁ হিচাপ দিব পৰা নাই, বা তেওঁ চোৰ বুলি কৈছে, মেকুৰী বুলি কৈছে। আৰু একেধৰণে হাগ্ৰামা মহলীয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাক ডকাই দিবলৈ কৈছে, কাৰণ 400 কোটি টকা তেওঁলোকে খোৱা বুলি কৈছে। আৰু এই কথাটো আজি নহয়, প্ৰথমৰ পৰা আমি কৈ আহিছিলোঁ যে আচলতে বিজেপি, কংগ্ৰেছে সকলোৱে মিলি BPFৰ লগত BTC উন্নয়নৰ পুঁজিখিনি কিন্তু হৰলকি কৰি আছে, বা তাৰ ভাগটো তেওঁলোকে লৈ আছে। এই আমাৰ কথাখিনি কিন্তু প্ৰমাণ হৈ গ'ল। সেইকাৰণে আমি BTCবাসী ৰাইজক এইটোও বিনম্ৰ আহ্বান জনাওঁ, তেওঁলোকৰ যদি সঁচাকৈ মাটিৰ অধিকাৰ লাগে, তেওঁলোকৰ যদি সঁচাকৈ ভাষাৰ অধিকাৰ লাগে, বা তেওঁলোকৰ একাডেমিকেল যিটো ভাষা সেইটো যদি সঁচাকৈ চৰকাৰী বা ৰাজ্য ভাষাৰ স্বীকৃতি লাগে, ঠিক তেনেকৈ তেওঁলোকৰ যদি গাঁও কৰ্তন লাগে, তেওঁলোকৰ যদি উন্নয়ন লাগে, তেওঁলোকৰ যদি চাকৰি বাকৰি লাগে, তেওঁলোকৰ যদি বিভিন্ন সা সুবিধা লাগে, তেতিয়াহ'লে আমি নিজে চৰকাৰ বনাই কেনে সেইখিনি লোৱাৰ বাহিৰে কোনো বিকল্প নাই। কাৰণ বিগত সময়বিলাকত কাৰ্বি আংলংবাসী, ডিমা হাছাওবাসী ৰাইজেও ভাবিছিল যে ইয়াত যদি কংগ্ৰেছ আহে তেওঁলোকৰ মাটিৰ সমস্যা সমাধান হ'ব, কাৰণ তাত একেই ছিষ্টেম যে BTDত যেনেকৈ নন বড়োখিনিক ডিনাই কৰা হৈছে বা তেওঁলোকৰ অধিকাৰখিনি হৰলকি কৰা হৈছে, কাৰ্বি আংলং, ডিমা হাছাওত তেনেকুৱা কথা, নন কাৰ্বি বা নন ডিমাছা যিখিনি আছে তেওঁলোকৰ একেই সমস্যা। গতিকে তাত কিন্তু কংগ্ৰেছ বিজেপি একো কৰিব নোৱাৰিলে। গতিকে আমাৰ ইয়াতো নোৱাৰে, কাৰণ মেঘালয় মানে ভাগ হোৱাৰ সময়ত, অৰুণাচল হোৱাৰ সময়ত, মিজোৰাম হোৱাৰ সময়ত অসমৰ মানুহে ভবা নাছিল যে তাত ইয়াৰ মানুহখিনি এই অৱস্থা হ'ব। ইভেন আমি বড়োসকল যিসকল ইয়াতে তেওঁলোকে উঠি ৰজা, বহি ৰজা, তেওঁলোকে কিন্তু কাৰ্বি আংলঙত তেওঁলোকে একো কৰিব নোৱাৰে। হাগ্ৰামা জেলত সোমাব নেকি? চাওক, হাগ্ৰামা জেলত মৰমতে নোসোমায়, বিজেপি ইচ্ছা কৰিলে জেলত সোমাব পাৰে। তাৰ কাৰণে হাগ্ৰামাক ব্লেকমেইলিং কৰিব, হাগ্ৰামাক ক'ব যেতিয়াই বিজেপি যেনেকৈ বিচাৰে হাগ্ৰামা তেনেধৰণে ইউজ হ'ব। হাগ্ৰামাক বিজেপি ব্লেকমেইলিং কৰি আছে নিশ্চিতভাৱে। আৰু এইবাৰ আচলতে BTCৰ পৰা তেওঁলোকে এইকাৰণে তেওঁক দূৰত ৰখা কথাটো ভাবিছে, কাৰণ হাগ্ৰামাৰ যিখিনি দুৰ্নীতিৰ পৰা যিখিনি তেওঁৰ দিনত যিখিনি মাৰা মাৰি বা এনেকুৱা ধৰণৰ কথাখিনি হ'ল, সেইটোৰ দুৰ্নাম কিছু পৰিমাণে বিজেপিৰ ফালেও আছে। গতিকে যদি হাগ্ৰামা এইবাৰ তেওঁ মানে কি কয় হাৰি যায় বা তেওঁ চৰকাৰত নাহে, তেতিয়াহ'লে তেওঁলোকে হয়তো ক'ব পাৰিব যে নাই, হাগ্ৰামাৰ পাপৰ ভাগখিনি তেওঁলোকে ল'ব নোৱাৰে। তাত বাহিৰে বেলেগ একো নাই। কিন্তু পলিটিকেল ক্ষেত্ৰত আজিও হাগ্ৰামাৰ কিছু হ'লেও গুৰুত্ব আছে, বা তেওঁ হয়তো নিজে যদি এইবাৰ ছাৰ্ভাইভ কৰিব পাৰে, তেওঁ হয়তো ভৱিষ্যতলৈ থাকি যাব। আৰু যদিহে আমি ভাবোঁ যে তেওঁৰ কিবা কৰিব, সেইটো আজিৰ দিনত ভুল বুলি ভাবোঁ, কাৰণ তেওঁক ব্লেকমেইলিংহে কৰিব। চৰকাৰ কোনে গঠন কৰিব বুলি ভাবিছে? নিশ্চিতভাৱে আজিৰ দিনতো আমি GSP আমি 30+ ছিট লৈ আমি জিকিম বুলি আমি বিশ্বাসী। আৰু তেওঁলোকে যিমানে যি পলিচি নকৰিলে আমি জিকিব পাৰিম, ইয়াত কোনো সন্দেহ নাই। আৰু তাৰ কাৰণে যিমানখিনি কৰাৰ দৰকাৰ আছে নৱসৰণে নিশ্চিতভাৱে ৰাইজৰ লগত লগ লাগি, বা আমাৰ যিহেতু পাৰ্টি হৈছে, অৱৰক্ষা সমিতি আছে,
আৰু বিভিন্ন জাতীয় দল সংগঠনবিলাক গ্ৰাছৰুটৰ পৰা কৰ্মীবিলাক আমাৰ লগতে আছে গতিকে আমি ভাবোঁ ছাকচেছ হ'ব পাৰিম